সময় পিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ কাৰণে মা দাদা মাসকলে সাজু হৈ আছে। এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। এয়া আমাৰ পৰম প্ৰেমময় যুগপুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰতিকৃতি লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। গোবিন্দ 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 বলে সদা গোবিন্দ গোবিন্দ বল রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে রাধে গোবিন্দ 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 রে মন্দিৰ আহি পালোঁ পুনৰ। কিন্তু তেতিয়া ৰাধে ৰাধে বুলি চিঞৰি উঠিল। ৰুক্মিণী দেৱী ভাবিল কিয় এনেকুৱা ৰাধে ৰাধে ৰাধেৰ প্ৰতি শ্ৰীকৃষ্ণৰ ইমান আকৰ্ষণ কিয়? প্ৰভুক সুধিল যে প্ৰভু, মই ৰুক্মিণী থাকোঁতে আপুনি ৰাধাৰ কাৰণে ইমান পাগল হৈ গৈছে, এনেকুৱা অৱস্থাত আপুনি ৰাধে ৰাধে বুলি চিঞৰি উঠিল, ইয়াৰ কাৰণটো কি? বোলে ৰুক্মিণী, তুমি ৰাধাৰ কুঞ্জত এবাৰ যোৱা, তেওঁক চায়া। যথা সময়ত এদিনাখন ৰুক্মিণী দেৱী
এই শ্ৰীকৃষ্ণৰ কথা অনুযায়ী ৰাধাক চাবলৈ গ'ল। তো যাওঁতে যাওঁতে যাই পেলাই দেখে এটা গেট আছে, এই গেটৰ সন্মুখত এজনী সুন্দৰী তিৰোতা, অপৰূপ সুন্দৰী, মানে যাৰ কোনো ৰূপৰ তুলনা নহয়। ৰাধাই ভাবিল, এই ৰুক্মিণী ভাবিল এওঁই হয়তো ৰাধা হ'ব। যাই পেলাই প্ৰণাম কৰিবলৈ যেতিয়া আৰম্ভ কৰিল, তেতিয়া ক'লে, আৰে আপুনি কি কৰি আছে, মোক কিয় প্ৰণাম কৰি আছে, মইতো ৰাধা নহয়। হা, আপুনি ৰাধা নহয়? ৰাধানো ক'ত আছে? মোৰ নিচিনা এনেকুৱা গেট আপুনি 7টা পাৰ হৈ যাব লাগিব, তাৰ পিছতহে আপুনি ৰাধাক দৰ্শন কৰিব পাৰিব। অ' হয় নেকি? ঠিক আছে। ছেকেণ্ড যিটো গেট আছিল তাতো গেল, যাই পেলাই দেখে এই আগৰজনীতকৈ এইজনী আৰু সুন্দৰ, মানে সুন্দৰৰ তুলনা নহয়। এনেকৈ যাই 7টা গেট যেতিয়া পাৰ হ'ল, যাওঁতে এও ভাবিল, যাৰ প্ৰত্যেকটা গেটত ইমান ধুনীয়া ৰমণী থাকিব পাৰে, ৰাধা জানো কিমান ধুনীয়া। দাদা কেনে হৈছে? বঢ়িয়া। ধৰ্ম সভা শেষ হোৱাৰ পিছত সন্ধিয়া ঠিক 5:18 হোৱাৰ লগে লগে সান্ধ্য বিনতি প্ৰাৰ্থনা আৰম্ভ হৈছে। এতিয়া বলো, ও দাদা কি করেন তোমরা? খাই দিয়েছে এত বুঝতে পার পরে কি পরে কিছুই বুঝতে পারছো না। এটা এই খানে বাবু
কি খাইছে তুই এদি তুই খাই মুই তো জয় কয় না তত মুই নতুন লিখা তো এদি তো তুমি তো এটা না খাচ্ছিস কি করছিস তুই না মুই এই অঞ্চলের একজন সেই নামাক কাটলো সেই জানা ঠাকুরের থেকে বড় নামাকা হ্যাঁ কোন ঠাকুরে ঠাকুর না জানিস যে ঠাকুর অনুকূল চন্দ্র যুগ সত্যম শুনিস না অনুকূল হ্যাঁ অনুকূলের কথা মই কবার নাই কে জানে কোন জানে বলো অনুকূল খাই তুই তো কাই দিছে কথা শোন আচ্ছা তুই খা খায়া মোর সাথে 5 মিনিট বসা খাইবি তো আচ্ছা শোন তুই কি খাবার দিচ্ছিস খালি ঘন ঘন খাইছে আর শরীরটা খালি ঝুলাইস হ্যাঁ কি বল কি এই ডিপকাই নদী জলগুলো যদি মার হইল আর এই গাছের পাতাগুলো যদি পাকা হইল আচ্ছা তুই নিশা করবে ধরছিস তার মানে নিশা করবে ধরছিস নিছে হ্যাঁ করবে ধরছিস না তুই কি খাইছ এটা স্বর্গের এটা গঙ্গা আচ্ছা স্বর্গের